হেল্ল' এভৰিৱান, হিমাদ্ৰিছ ভ্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে পনীৰৰ এটা খুব সুন্দৰ আৰু সোৱাদ লগা ৰেচিপি। পনীৰৰ ৰেচিপি সকলোৱেতো জানেই নহয়নে বাৰু? আৰু পনীৰত কি কি মছলা এড কৰিব লাগে সকলোৱে জানে, কিন্তু মই আজি কিদৰে অতি কম বস্তুৰে আৰু অতি কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰি এই সুন্দৰ ৰেচিপি প্ৰস্তুত কৰিলোঁ, আহকচোন চাওঁ। আপোনালোকে পনীৰ আৰু বিলাহী নিজৰ জোখেৰে ব্যৱহাৰ কৰিব। মই মোৰ জোখৰ মতে এয়া লৈছোঁ সৰু এটা বাতিত পনীৰ, আৰু এয়া লৈছোঁ এটা বাতিত দুটা কাটি লোৱা সৰু সৰু বিলাহী, আৰু এয়া লৈছোঁ আদা নহৰু পিচি লোৱা, আৰু এয়া লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ। এনেদৰে সৰু সৰুকৈ কাটি গোটেইখিনি গোটাই লৈছোঁ। এতিয়া মই পনীৰখিনি অলপ অলপ ৰঙা পৰাকৈ ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰিবৰ বাবে এখন কেৰাহীত মই এনেদৰে অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আৰু তাতে দিছোঁ অকণমান কাশ্মীৰী মিৰ্চ। এইটো কেৱল ৰঙৰ বাবেহে মই ব্যৱহাৰ কৰিছোঁ। আৰু গোটেইখিনি এনেদৰে মিহলি কৰি ইয়াত মই এতিয়া পনীৰখিনি লাহে লাহে গোটেইখিনি এড কৰি দিম। এতিয়া মই গৰম তেলত পনীৰ কেইটুকুৰা দি দিলোঁ। পনীৰ কেইটুকুৰা দিবৰ সময়ত এটা কথা আপোনালোকে মনত ৰাখিব, যাতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখে। গেছৰ ফ্লেমটো যদি হাই কৰি ৰাখে তেতিয়াহ'লে পনীৰ কেইটুকুৰা জ্বলি যোৱাৰ সম্ভাৱনা থাকিব। পনীৰখিনি ভাজোঁতে হেতাখনেৰে খুব লাহে লাহে লৰাই এনেদৰে ভাজিব। অলপ যদি জোৰে জোৰে ভাজে পনীৰখিনি ভাগি যাব। আৰু এনেদৰে লাহে লাহে অলপ সময় ভজাৰ পাছত আপোনালোকে দেখিব যে পনীৰখিনিৰ ৰংটো অলপ অলপ সলনি হ'বলৈ ধৰিছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মোৰ পনীৰখিনিৰ ৰংটো কেনেদৰে অলপ অলপ সলনি হৈ গৈছে আৰু অলপ অলপ গল্ডেন ব্ৰাউন হ'বলৈ ধৰিছে। এয়া দেখিছে পনীৰ কেইটুকুৰা মই খুব সহজে লাহে লাহে ভাজিছোঁ। এনেদৰে এই ভজা পনীৰখিনি মই এতিয়া এটা বাতিলৈ গোটেইখিনি অলপ অলপকৈ কাঢ়ি ল'ম। গৰম তেলৰ পৰা এনেদৰে মই পনীৰখিনি কাঢ়ি ল'লোঁ। এয়া দেখিছে পনীৰখিনিৰ ৰংটো কি ধুনীয়া হৈ উঠিছে। একেবাৰে জ্বলায়ো নেপেলাব পনীৰখিনি, জ্বলাই পেলালে টেষ্টটো নুঠিব। আপোনালোকে ইমানটো পনীৰখিনি ৰাখিলেই হ'ব। এতিয়া মই পনীৰ ফ্ৰাই কৰা ৰিফাইন তেলখিনিত অকণমান মিঠাতেল এড কৰি দিম। যিহেতু তাত থাকি গৈছিল তেলখিনি, সেইবাবে মই তাত অকণমান মিঠাতেল এড কৰিছোঁ, আৰু তাত দিছোঁ কেইটামান গোটা জিৰা। গোটা জিৰা নিদিলেও একো কথা নাই, কিন্তু গোটা জিৰা দিলে খাবলৈ টেষ্টটো খুব সুন্দৰ হয়। আপোনালোকে এবাৰ এনেদৰে বনাই চাব। আৰু জিৰাকেইটা ভালদৰে এনেদৰে ফুটি উঠাৰ পাছত তাত মই এড কৰি দিম খুব কম পৰিমাণৰ অকণমান হালধি। আৰু হালধিখিনি ভালদৰে তেলত মিলি যোৱাৰ পাছত তাত মই কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম। পিঁয়াজখিনি তেলত দিয়াৰ পাছত আপোনালোকে এটা কথা মন কৰিব, যাতে গেছৰ জুইটো হাই হৈ নাথাকে। গেছৰ জুইটো যদি বেছি হৈ থাকে তেতিয়াহ'লে পিঁয়াজখিনি জ্বলি যোৱাৰ সম্ভাৱনা বেছি হ'ব। আৰু এনেদৰে পিঁয়াজখিনি ৰঙা হোৱালৈকে লৰাই কিছু সময় ভাজি থাকিব। এনেদৰে কিছু সময় লৰাই ভজাৰ পিছত তাত মই কাটি থোৱা বিলাহীখিনি যোগ দিম। আৰু বিলাহীখিনি যোগ দিয়াৰ পাছত গোটেই মিশ্ৰণটো ভালদৰে এনেদৰে লৰাই ভাজি থাকিম। খুব কমেও 2 পৰা 3 মিনিট সময় এনেদৰে গোটেইখিনি ভালকৈ লৰাই ভাজিব। এতিয়া অৱশ্যে গেছৰ ফ্লেমটো হাই কৰি দিব। আৰু অলপ সময় এনেদৰে লৰাই ভজাৰ পিছত তাত মই এড কৰি দিম জোখমতে নিমখ। নিমখটো আপোনালোকে নিজৰ জোখমতে এড কৰিব। আৰু অলপ সময় এনেদৰে গোটেইখিনি লৰোৱাৰ পাছত মই এখন ঢাকনৰ সহায়ত গোটেইখিনি ভালদৰে ঢাকি ৰাখিম। অলপ সময়ৰ পাছত যেতিয়া মই ঢাকনখন আঁতৰালোঁ তেতিয়া মই দেখিছোঁ যে এয়া গোটেইখিনি বিলাহী ভালদৰে তেলত সিজি উঠিছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেনেদৰে গোটেইখিনি ভালকৈ ভাজ খাই গৈছে। বিলাহীখিনি যেতিয়া সম্পূৰ্ণৰূপে সিজি উঠিল তেতিয়া মই এখন প্লেটলৈ এই গোটেই মিশ্ৰণখিনি এনেদৰে কাঢ়ি ল'লোঁ। কাঢ়ি লোৱা মিশ্ৰণখিনিৰ এটা সুন্দৰ মই পেষ্ট বনাই ল'ম। পেষ্ট বনাবৰ বাবে মই এটা মিক্সি জাৰত গোটেইখিনি ভালদৰে ভৰাই লৈছোঁ। এয়া দেখিছে আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। কালাৰটো খুবেই সুন্দৰ। আপোনালোকে ধৰিব পাৰিছে নাই অৱশ্যে নাজানো, কিন্তু কালাৰটো বহুত সুন্দৰ। পিঁয়াজ আৰু বিলাহী ভজা যিখিনি তেল থাকি গৈছিল সেইখিনি তেলতে মই এতিয়া পিচি লোৱা আদা আৰু নহৰুৰ পেষ্টখিনি দি দিলোঁ। তলফালৰ পৰা জ্বলি নোযোৱাকৈ এইখিনি লাহে লাহে এনেদৰে ভাজি থাকিব, আৰু তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো সম্পূৰ্ণৰূপে গুচি নাযায়। এতিয়া মই প্ৰস্তুত কৰি লোৱা পিঁয়াজ আৰু বিলাহীৰ যি মিশ্ৰণ আছিল সেইখিনি অলপ অলপকৈ এনেদৰে গৰম তেলত দি দিম। এইখিনিতে মই গেছৰ ফ্লেমটো অলপ কমাই ল'ম। আৰু যিখিনি পেষ্ট মই তেলত দিলোঁ তাৰে অলপ মিক্সিটোত লাগি আছিল, আৰু মিক্সিটোত মই অকণমান পানী দি গোটেই মিশ্ৰণখিনি তেলতে এনেদৰে অলপ অলপকৈ গোটেইখিনি বাকি দিলোঁ।
তেলত এনেদৰে মিশ্ৰণখিনি দি দিয়াৰ পাছত হেতাখনেৰে লাহে লাহে গোটেইখিনি ভালদৰে মিলাই দিলোঁ আৰু এনেদৰে লাহে লাহে অলপ সময় ভালদৰে মিলাই দিব। মিলাই দিয়াৰ পিছত গেছৰ ফ্লেমটো হাই কৰি দিব আৰু যেতিয়া গোটেইখিনি ওপৰত উতলাই অহা আৰম্ভ কৰিব তাত মই অকণমান গৰম মছলা দি দিলোঁ। গৰম মছলাৰ পৰিমাণটো আধা চামুচতকৈও অকণমান কম আছিল। গোটেইখিনি এনেদৰে ভালদৰে লৰাই অকণমান সময় সিজিবলৈ দিলোঁ। গোটেইখিনি যেতিয়া ভালদৰে ভাজ খাই গৈছে আৰু লাহে লাহে গোটেই মিশ্ৰণটোত এটা উতল অহা আৰম্ভ কৰিছে তেতিয়া নিজৰ জোখমতে অকণমান নিমখ এড কৰি দিলোঁ। যিহেতু নিমখ ভাজোঁতেনে দি থোৱা আছিল সেইবাবে এতিয়া নিজৰ জোখমতে এড কৰিছোঁ। এতিয়া মই টেষ্টৰ বাবে ইয়াত কেইটামান সিজাই থোৱা কঁঠালগুটি এড কৰিছোঁ। যদি কঁঠালগুটি নাই আপোনালোকে সিজাই থোৱা আলু এড কৰিলেও হ'ব বা আলু কেনেদৰে ফ্ৰাই কৰি বা সিজাই আপোনালোকে এড কৰে সেইটো নিজৰ ওপৰত কথা। এতিয়া মই ভাজি থোৱা পনীৰখিনি ইয়াত এড কৰি দিছোঁ আৰু পনীৰখিনি এড কৰাৰ পিছত গোটেই মিশ্ৰণখিনি এবাৰ ওপৰ তল কৰি ভালদৰে লৰাই ভাজিছোঁ। মিশ্ৰণখিনি ভালদৰে লৰাই ইমান সময়লৈকে ভাজিব যিমান সময়লৈকে পানীখিনি অলপ শুহি যায় আৰু পানী শুকাই মিশ্ৰণখিনি গ্ৰেভি হৈ পৰে। এয়া দেখিছে লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে আৰু 2 পৰা 3 মিনিট সময় এনেদৰে গেছৰ ওপৰত উঠাই মিশ্ৰণখিনিৰ পৰা পানীখিনি একেবাৰে নাইকিয়া হ'বলৈ দিম আৰু অলপ সময় ভজাৰ পাছতে এয়া দেখিছে মিশ্ৰণখিনিৰ পৰা লাহে লাহে পানীখিনি নাইকিয়া হ'বলৈ ধৰিছে, অৰ্থাৎ পানীখিনি শুহি গৈছে আৰু গোটেই মিশ্ৰণখিনি গ্ৰেভি হৈ উঠিছে। এয়া মই নিজৰ জোখমতে ইমানটোলৈকে ৰাখিম। আপোনালোকে নিজৰ জোখমতে ৰাখিব। যদি ইয়াতকৈও শুকুৱাব বিচাৰিছে শুকুৱাই দিব আৰু এনেদৰে অতি কম সামগ্ৰীৰে কম মছলাৰে প্ৰস্তুত হৈ গ'ল আজিৰ এই পনীৰ আৰু কঁঠালগুটিৰ ৰেচিপি। কঁঠালগুটিটো অপশ্যনেল হয়, আপোনালোকে ইয়াৰ বাদে আলু ব্যৱহাৰ কৰিবও পাৰে। মই বনোৱাৰ দৰে এবাৰ বনাই চাব আৰু মোক নিশ্চয় জনাব। ধন্যবাদ।